কিবা শংকিত হৈছে যে কিমান পদত আমি জয়ী হৈ যাম সেইটো লৈছোঁ। জিকাটোতো কথা চবতে 5টা সমষ্টিত হাওৰাটো আমি জিকিম, মৰিয়নিত জিকিম, তামোলপুৰত বিপুলগড়ত জিকিম আৰু ভৱানীপুৰ আৰু গোসাইগাঁও ইয়াত কোনো সন্দেহ নাই। কাৰণ আজি মানুহে ইমানটো মানে নুবুজাটো হৈ থকা নাই, ৰাজনৈতিকভাৱে সচেতন হৈছে। দিছপুৰত বিজেপি চৰকাৰ আৰু দিল্লীতো বিজেপি চৰকাৰ, দিছপুৰত আমাৰ UPPL বিজেপি AGP চৰকাৰ, BTCত প্ৰমোদ বড়ো চৰকাৰ। 5 বছৰটো আমি কৰিব লাগিব ডেভেলপমেণ্ট। আজি ধ্ৰুৱক ভোট দি বা UDF বা কংগ্ৰেছক ভোট দি পেলাই কোনে ভোট কৰিব? কংগ্ৰেছ আগন্তুক 25 বছৰত কোনোদিন চৰকাৰ গঠন নকৰে অকল। UDFটো আৰু শেষ হৈ যাব লাগে। আৰু BPFৰ অৱস্থা এনেকুৱা, নিজে নিজে মানে বিলেন হ'বলৈ গৈ আছে। অল্টাৰনেটিভ বিকল্প কি? এতিয়া ডেভেলপমেণ্ট আনিব লাগে। গোসাইগাঁৱত বড়োলেণ্ড ইনষ্টিটিউট অফ ৰুৰেল ডেভেলপমেণ্ট মানে গ্ৰাম্য অঞ্চল উন্নয়নৰ কাৰণে এটা প্ৰতিষ্ঠানৰ কথা আছে। আৰু সময়ে সময়ে স্পৰ্টছ ইউনিভাৰ্চিটি বা অৰ্গেনিক ইউনিভাৰ্চিটিৰ কথাও গোসাইগাঁৱত আহি আছে। আৰু লগতে ইয়াত ৰাস্তা ঘাটৰ উন্নয়নৰ কথা আটাইতকৈ ডাঙৰ সমস্যা ইয়াত হৈছে কি, বনা অঞ্চলত বসবাস কৰাসকলে পাৰম্পৰিকভাৱে যিসকলে আছিল বা জনজাতি আছে তেওঁলোকৰ মাটিপট্টা প্ৰদান। ৰাইমানা যিটো ৰাষ্ট্ৰীয় উদ্যান হৈ গ'ল, তাক লৈ পেলাই কিছু জনসংখ্যা অলপমান সমস্যা নোহোৱা নহয় হৈছে। তাত মানে বহুত বছৰ ধৰি বাস কৰি আছে। তেওঁলোকৰ পুনৰ সংস্থাপনৰ কাৰণে চৰকাৰ ব্যৱস্থা ল'ব। সেইকাৰণে গোসাইগাঁও বস্তিৰ পৰা বিপুলগড়ত জিৰণ বসুমতাৰী জিকি যাব। জিৰণ এনেই ব্যক্তিটো বহুত সুশিক্ষিত ব্যক্তি, ভদ্ৰ সমাহিক আৰু কথাটো বুজি পায় আৰু দুৰ্নীতি একেবাৰে নাই, এক পইচাও নাই জীৱনত, কোনো দিন মানে তেওঁ বেয়া কাম কৰা নাই। আৰু এনেকুৱা ব্যক্তিৰ হাতত আমি দায়িত্ব অৰ্পণ কৰিব। 30 তাৰিখ আমি ৰিজাল্ট পামেই, চিন্তা নাই। মই সেইকাৰণে এটা টানি অনুৰোধ জনাইছোঁ, অঞ্চলৰ উন্নয়ন আপোনালোকৰ হাতত। আপোনালোকে যদি অলপমান খেলি মেলি কৰে উন্নয়ন ব্যাঘাত জন্মিব। আমাৰ মুখ্যমন্ত্ৰীৰ হাতক আপোনালোকে মজবুত যদি নকৰে, আপুনি যদি মুখ্যমন্ত্ৰীকে মানে বিশ্বাস নকৰে, সেই মুখ্যমন্ত্ৰী আপোনালোকৰ উন্নয়নৰ কাৰণে কিয় কাম কৰিব? বনা অঞ্চলৰ ৰাস্তা হ'ব, খোৱা পানীৰ যোগান হ'ব, স্কুল কলেজ হ'ব, সকলো কাম কৰি দিয়া হ'ব। আজি ৰবিবাৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী ডিচিশ্যন লয়, তেতিয়া আপোনালোকৰ ভৱিষ্যত নিৰ্মাণৰ কাৰণে আপোনালোকে এই সুবিধাটো পাব। কালি সঠিক মানুহ, সঠিক ব্যক্তি আৰু সঠিক নেতাৰ হাতত আপোনালোকৰ এই এটা ভোটটো পৰিব লাগিব। মই আৰু বেছি কথা নকওঁ। Ang barangay Bata Bunglaray Japur, Zeng Nakin to, Gadaw Sara Samne Manla, Nokor Tanane Buzai.